নমস্কাৰ, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আৰু এটা অতি ভাল খবৰ আজিৰ দিনটোত ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনুজ পেগু ডাঙৰীয়াই। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন তেওঁ ঘোষণা কৰিছে। তেওঁ কৈছে যে আজি সংবাদমেলত মেট্ৰিকৰ ফলাফল এইবাৰ CBSEতকৈ আগতেই দিয়া হ'ব। CBSE পৰীক্ষাৰ ফলাফলতকৈ মানে মেট্ৰিক পৰীক্ষা আগতেই দিয়া হ'ব। বিগত বৰ্ষকেইটাত মানে CBSEৰ আগত ফলাফল দিছিল, মেট্ৰিক পাছত দিছিল, কিন্তু এইবাৰ আগতীয়াকৈ দিয়াৰ সিদ্ধান্ত লৈছে। কিন্তু কেৱল দিনটো আজি নকওঁ বুলি তেখেতে উল্লেখ কৰিছে সংবাদমেলত। আপোনালোকে ধৰি ল'ব পাৰে যে আগন্তুক মে' মাহৰ ভিতৰত আপোনাৰ ফলাফলসমূহ ঘোষণা হৈ যাব পাৰে। যোনসকলে মেট্ৰিক পৰীক্ষা দিছে সকলোলৈ শুভেচ্ছা আছে। পৰীক্ষা ফলাফল আপোনালোকৰ সকলোৰে ভাল হ'ব। আৰু কোনে কোনে কি ডিভিজন পাম বুলি ভাবিছিল, কিমান পাৰ্চেণ্টেজ পাম বুলি ভাবিছে, এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। আৰু তাৰ লগতে আৰু এটা গুড নিউজ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কাইলৈ ঘোষণা হ'ব গুণোৎসৱৰ ফলাফল। অৰ্থাৎ এই বৰ্ষত যিসমূহ গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল তাৰে ৰিজাল্টসমূহ কালিলৈ ঘোষণা কৰিব। আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।